নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পূৰ্বাশ্ৰীয়ে স্বাগতম জনাইছোঁ আপোনালোকক পূৰ্বাশ্ৰী চেনেললৈ। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ 3 প্ৰকাৰৰ হালোৱা। প্ৰথমবিধ বনাম মই আপেলেৰে, এবিধ বনাম কাবেলী বুটেৰে আৰু আনবিধ হালোৱা বনাম মই কেঁচা মটৰেৰে, মানে সেউজীয়া যিটো মটৰ বাকলি থকা পায় সেইটোৰে। গতিকে এই ৰেচিপিকেইটা জানিবলৈ ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব। আশা কৰোঁ আপোনালোকে ৰেচিপিকেইটা ভাল পাব, গতিকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব। আপেলৰ হালোৱা বনাবলৈ মই আপেল এটা মিক্সিত পিচি লৈছোঁ আৰু কাজু কেইটামান লৈছোঁ আৰু খিচমিচ কেইটামান লৈছোঁ। এতিয়া পাত্ৰ এটাত অলপ ঘিউ দি লৈছোঁ। এতিয়া ঘিউখিনিত মই পিচা আপেলখিনি দি দিছোঁ আৰু এইখিনি তেল এৰালৈকে ভাজি থাকিব লাগিব। এই আচক আপেলখিনি মই ভাজিবলৈ আৰম্ভ কৰিছোঁ আৰু এইখিনি একদম আপেলৰ পানীখিনি যাতে শুকাই যায় আৰু তেলখিনি এৰে তেনেকুৱালৈকে ভাজি থাকিব লাগিব। এই আচক মই আপেলখিনি ভজা হৈ গৈছে আৰু ইয়াত মই 2 চামুচ সৰু চামুচেৰে চুজি দি দিছোঁ। চুজিটো দি দিছোঁ কাৰণ ইয়াৰ টেষ্টটো তেতিয়া অলপ ভাল হ'ব আৰু অলপ হালোৱাখিনি ঘনো হ'ব। এতিয়া চুজিখিনি দিও ভজা হ'ল। এতিয়া ইয়াত মই চেনি 1.5 চামুচ দি দিলোঁ। এই আচক এইখিনি এতিয়া চুজি দি ভজাও হৈ গ'ল। ইয়াত মই এতিয়া কাজু আৰু খিচমিচ দি দিছোঁ। তাৰপৰা এইখিনিত এতিয়া গাখীৰ দিব পৰা হৈ গৈছে আৰু গাখীৰটো যিমানেই বেছিকৈ দিয়া হয় সিমানেই এই হালোৱাখিনি টেষ্টি হয়। কিন্তু এটা কথাৰ কাৰণে একদম ক্ষমা কৰিব, মই ইয়াত মানে গাখীৰ দিয়া ভিডিঅ'কণ কৰিবলৈ নহ'ল। সেইকাৰণে আপোনালোকক মই কৈ দিছোঁ কেনেকৈ দিব লাগিব। মানে সৰহকৈ গাখীৰ দি এইখিনি অলপ উতলাই থাকিলেই হ'ব। যিমান ঘন হ'লে, যিমানটো ঘনত আপোনালোকে ৰাখিব বিচাৰে সিমানটোত ৰাখি নমাই থ'লেই হ'ল। এই আচক আমাৰ আপেলৰ হালোৱা ৰেডি হৈ গ'ল। এই হালোৱাটো খাবলৈ খুবেই টেষ্টি হয়, এবাৰ আপোনালোকে নিশ্চয় ট্ৰাই কৰিব। আৰু ইয়াত মই যোনটো বস্তু দেখুৱাব নোৱাৰিলোঁ সেই বস্তুটো বাকী 2টা হালোৱাত মই ভালকৈ দেখুৱাই দিম, গতিকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব। এতিয়া কাবেলী বুটৰ হালোৱা বনাবলৈ মই ব্যৱহাৰ কৰিছোঁ তিয়াই থোৱা কাবেলী বুট কেইটামান, খিচমিচ কেইটামান, কাজু কেইটামান আৰু ইলাচি আৰু ডালচেনি কেইটামান আৰু গৰু ঘিউ। এতিয়া মই কাবেলী বুটখিনি পিচি ল'লোঁ। এতিয়া কেৰাহীত এই চামুচখনেৰে ঘিউ 2 চামুচ দি লৈছোঁ। ঘিউটো অলপ সৰহকৈ লাগে কাৰণ কাবেলী বুটটোৱে ঘিউটো বহুত সোনকালে শুহি লয়। এতিয়া ঘিউখিনিত মই কাজু কেইটা আৰু ইলাচি আৰু ডালচেনি একেলগে দি লৈছোঁ আৰু ইয়াৰ পাছত ইয়াত পিচি থোৱা বুটখিনি দি দিম। এই আচক ইয়াত মই বুটখিনি দি পেলাই এইখিনি অলপ দেৰি এনেকৈ ভাজি থাকিম, একেবাৰে তেল এৰি একদম ঝৰঝৰীয়া হৈ যোৱালৈকে। এই আচক এই বুটখিনি ভজা একদম হৈ গৈছে, একদম চুজিৰ নিচিনা এইখিনি জৰজৰীয়া হৈ গৈছে, শুকান হৈ গৈছে। আৰু ইয়াত মই চেনি 3 চামুচ দি দিছোঁ। এই চামুচখনেৰে 3 চামুচ দি দিছোঁ, আপোনালোকে আন্দাজমতে দি ল'ব। এই আচক বুটখিনি মই চেনি দিও আকৌ অলপ সময় ভাজি ল'লোঁ। এতিয়া পূৰা ইয়াত গাখীৰ দিব পৰা হৈ গৈছে। এয়া মই এতিয়া ইয়াত গাখীৰ দি দিছোঁ আৰু মই আগতেও কৈছোঁ যে যিমান গাখীৰ দিব সিমানে হালোৱাটোৰ টেষ্টটো ধুনীয়া হয়। এতিয়া এইখিনি এনেকৈ ঘন হোৱালৈকে উতলিবলৈ দিম আৰু তাৰপিছত খাব পৰা হৈ যাব। এয়া আমাৰ হালোৱাখিনি এতিয়া ৰেডি হৈছে। ইয়াত এতিয়া মই খিচমিচ কেইটামান ছটিয়াই দিছোঁ আৰু তাৰপৰা নমাই থ'বই পাৰিম। আৰু গাখীৰৰ আমি যিকোনো বস্তু বনালে খিচমিচটো আগত দিয়াতকৈ একেবাৰে শেষত দিয়াই ভাল, নহ'লে কেতিয়াবা খিচমিচৰ টেঙি ভাৱটোৱে কেতিয়াবা গাখীৰখিনি ফালি পেলোৱাৰ চান্স থাকে। এই আচক আমাৰ কাবেলী বুটৰ হালোৱা ৰেডি হৈ গ'ল। এই হালোৱাটো দেখিবলৈ যিমান ধুনীয়া লাগিছে খাবলৈও সিমানেই সোৱাদ হয় আৰু ইয়াত বুটৰ কেঁচা টেষ্ট একেবাৰে নাহে। গতিকে আপোনালোকে এবাৰ নিশ্চয় ট্ৰাই কৰিব আৰু এই ভিডিঅ'টো শেষলৈকে চাই থাকিব কাৰণ আমি ইয়াৰ পিছত বনাম কেঁচা মটৰৰ হালোৱা।
কেঁচা মটৰ হালোৱা বনাবলৈ মই একেকেইটা বস্তুৱেই ব্যৱহাৰ কৰিম, খালি ইয়াত যেনিবা বুটৰ সলনি মটৰটো আহি গৈছে। এয়া চাওক, কেৰাহীত মই সেই চামুচখনেৰে 2 চামুচ ঘিউ দিছোঁ, গৰু ঘিউ। আৰু এতিয়া ইয়াত মই ইলাচি আৰু ডালচেনি কেইডোখৰ দি দিছোঁ আৰু তাৰপিছত কাজুখিনি দি দিম। আৰু খিচমিচখিনি খালি এতিয়া নিদিওঁ, অলপ দেৰিকৈ দিম। এতিয়া এইখিনি অলপ এনেকৈ লৰাই ইয়াত পিছা মটৰখিনি দি দিব পাৰিম। এয়া চাওক, এতিয়া মই ইয়াত পিছা মটৰখিনি দি দিলোঁ। মটৰৰ পৰিমাণটো অৱশ্যে বুটতকৈ অলপ কম আছে। এতিয়া এইখিনিও সেই একেধৰণে বুটৰ নিচিনাকৈ তেল এৰালৈকে ভাজিব লাগিব আৰু তাৰপিছতহে ইয়াত গাখীৰ দিব পাৰিম। এয়া চাওক, আমাৰ মটৰখিনি ভজা হৈ গৈছে আৰু ইয়াত মই চেনিও দি দিলোঁ আৰু এতিয়া ইয়াত গাখীৰ দিব পাৰিম। আৰু গাখীৰখিনি দি সেই একেধৰণে অলপ উতলাই নমাই থ'লে হ'ল। এয়া চাওক, আমাৰ এইখিনি প্ৰায় হৈছে। এতিয়া ইয়াত খিচমিচ কেইটামান দি দিব পাৰিম আৰু দি পেলাই এইখিনি নমাই থ'ম। এয়া চাওক, আমাৰ গ্ৰীণ মটৰৰ হালোৱা ৰেডি হৈ গ'ল। হালোৱাখিনি দেখিছেনে বাৰু? কালাৰটো কিমান ধুনীয়া হয় আৰু খাবলৈও সিমানেই টেষ্টি হয়। ইয়াতো সেই কেঁচা মটৰৰ টেষ্টটো একেবাৰে নাহে। কিহৰ হালোৱা খাইছোঁ নক'লে গমেই নাপাব। গতিকে এই 3 প্ৰকাৰৰ হালোৱাই আপোনালোকে এবাৰ নিশ্চয় ট্ৰাই কৰিব। আৰু নতুন ৰেচিপি পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। হালোৱা ৰেচিপিটো বাৰু ভাল লাগিলনে বন্ধু-বান্ধৱীসকল? যদি ভাল লাগিছে তেনেহ'লে এবাৰ নিশ্চয় ট্ৰাই কৰিব। আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ নতুন ভিডিঅ' পাই থাকিবলৈ বেল আইকনটো দবাই দিব। আৰু যদি ৰেচিপিবোৰ ভাল লাগিল তেনেহ'লে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু কমেণ্টত মোক জনাব কেনেকুৱা পালে। তেনেহ'লে আজিলৈ আহোঁ, নমস্কাৰ।